এয়া জ্যোতিময় দাস এয়া পাটাচাৰ গুচি বজালি শংকৰদেৱ শিশু নিকেতনৰ এয়া এখন ব্যক্তিগত স্কুলৰ শংকৰদেৱ শিশু অসমীয়া মাধ্যমৰ স্কুলৰ এয়া ছাত্ৰ আমাৰ জ্যোতিময় দাস এয়া বজালি পাটাচাৰ গুচি শংকৰদেৱ শিশু নিকেতনৰ গৌৰৱ। কি ক'ব আচলতে আজি? বহুতেই ভাল লাগিছে আজি এইখিনি মই ইমান ভাল এটা ফলাফল কৰিবলৈ সক্ষম হৈছোঁ তাৰ বাবে। ক'বা প্ৰধান আচাৰ্যৰ লগতে যিসকল তোমাক মানে ইমান ধুনীয়াকৈ পঢ়াই আজি সেইগৰাকী আচাৰ্যাক মই ধন্যবাদ জ্ঞাপন কৰিম। তেওঁলোকে সৰুৰে পৰা এজন ভাল মানুহ হিচাপে গঢ়ি তোলাৰ শিক্ষাও আমাক দি আহিছে। তাৰ বাবে আৰু পাঠ্যক্ৰমখিনিও অত্যন্ত ভালদৰে শিকাই দিয়ে আৰু পৰীক্ষাৰ আগ সময়ছোৱাতো আমাৰ ঘৰলৈকে প্ৰায়ে গৈছিল আৰু কোনো বিষয়ত সমস্যা পালে মোক সহায় কৰিছিল। জ্যোতিময় দাস আচলতে কি হ'ব বিচৰা মানে ভৱিষ্যতলৈ? এজন চিকিৎসক হোৱাৰ ইচ্ছা আছে। আৰু কিমান টাইম পঢ়াত মানে গুৰুত্ব দিছিলা তুমি? স্কুল বন্ধ থাকিলে 10-12 ঘণ্টামান পঢ়োঁ আৰু স্কুল থাকিলে 6 ঘণ্টামান হয়। এয়া আমাৰ বজালি পাটাচাৰ গুচিৰ আমাৰ ব্যক্তিগত স্কুল শংকৰদেৱ শিশু নিকেতন পাটাচাৰ গুচি অসমীয়া মাধ্যমৰ স্কুলৰ পৰা আমাৰ এয়া প্ৰথম স্থানত আছে জ্যোতিময় দাস। ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ আৰু এইখিনিতে মই প্ৰধান আচাৰ্যকো মই ধন্যবাদ জনাইছোঁ।